হাই ইয়াৰ আকৌ কি হ'ল? কালি দেখোন ভালে আছিল, খিলখিলে হাঁহিছে আৰু নাচিছে। এটা আচৰিত ঘটনাটো। আৰে ভাই তোৰ কি হয়? কিয় এনেদৰে হাঁহিছা? অনাৰ দিনাচোন একোৱে খোৱা নাছিলি, আজি আকৌ তোৰ কি হ'ল? আৰে যে খিলখিলাই হাঁহিছা। গৰুৱে যে হাঁহে মইতো কোনোদিনে দেখা নাই, আজিহে জীৱনত প্ৰথম চালো। ইয়াৰ কিবা এটাতো হৈছে, এনেকুৱাইতো ৰখা নাযাব। টেংটাকে কল কৰোঁ আৰু লগৰ কেইটাকো মাতি পঠিয়াওঁ। সিহঁতৰ পৰাই ছাজেশ্যন কিবা এটা লওঁ, কি কৰা যায় এতিয়া। এই হাঁহি থকা গৰুটো এনেকুৱাইতো ৰখা নাযাব। কিবা এটাতো হৈছে, নহ'লেতো এইটো কুৰবানীটো নচলিব। তই ইয়াতে থাক, মই লগৰ কেইটাক ফোন কৰোঁ। হেল্ল' টেংটা, ক'ত আছা তই? মই ঘৰতে আছো। এই গৰুটোৰ কিবা এটা হ'লে তই লগৰ কেইটাক লৈ অলপ আহচোন। গৰুটোৰ আকৌ কি হ'ল? আৰে ফোনত আৰু কেনেকে ক'ম, তই অলপ খৰধৰকে আহ। হ'ব ঠিক আছে, মই লগৰ কেইটাক কল কৰি গৈ আছো। তই অলপ ৰখ, লগৰ কেইটা আহক। তোৰ হাঁহি মই উলিয়াই আছো, কিয় এনেদৰে হাঁহিছা? আৰে দোষ, কি হ'ল তে? এই গৰুজনীক চাচোন, কেনেদৰে হাঁহিছে আৰু মোৰ হেলুৱাই নাচিছে। হয়তো, ইয়াৰ আকৌ কি হ'ল? কিয় এনেদৰে হাঁহিছে আৰু নাচাৰ নিচিনা কৰিছে? তাকেইতো, অনাৰ দুদিনমানতো একো খোৱাই নাছিল, আৰু এই যোৱাকালিৰ পৰা এনেদৰে হাঁহিছে, মই ভাবিবই নোৱাৰো। এদিন পিছত হালাল হৈ যাব। তাক চিন্তা বাদ দি হাঁহিছে, আচৰিত ঘটনাটো। কি হ'ল ইমান খৰধৰকে মাতিলি যে? কিয় বা মাতিলি? ময়ো আৰু চব বাদ দি লৰালৰিকে আহিলো। এই গৰুজনীৰ কাৰণে মাতিছো, চাচোন কেনেকা কৰি আছে। মই আৰু নকওঁ, তুমি চালে গম পাবি। চাওঁ গৰুজনী কি হ'ল। এইটো চাইছা, কেনেকৈ হাঁহিছে আৰু মোৰ দুৱাই নাচিছে। এইটোৰ একো নহয়, ইয়াক ভূতে লম্বিছে। ইয়াক বাৰীৰ পিছফালে বান্ধিছিলি নহয়, সেইকাৰণে ইয়াক ভূতেই লম্বিছে। হ'ব পাৰে। তেনেহ'লে এতিয়া কি কৰো? এতিয়া এটাই উপায় আছে, আমাৰ কবিৰাজ বাবাৰ ওচৰত লৈ যাওঁ বল। ঠিক আছে বল। কবিৰাজ বাবা ঘৰত আছেনে? বাবা আছো, মোৰো শৰীৰটো ভাল নহয় না, অলপ ৰবা বাহিৰত ওলাই আছো। কিহে বাবাহঁত, তহঁতৰ কি হ'ল? বাবা মানে মই এই গৰুজনী দুদিনমান আগত কুৰবানীৰ কাৰণে কিনিলো। অনাৰ কেইদিন একোৱে খোৱা নাছিল, আচ্ছা, কিন্তু যোৱাকালিৰ পৰা কিবা হাঁহিছে আৰু মূৰ দুৱাই নাচিছে। হয়, সমস্যাটো গম্ভীৰেই। এতিয়া বাবা আপুনি কিবা এটা কৰক। বাবাৰ ওচৰত আহিছা, গতিকে চিন্তা কৰিব নালাগে। যি প্ৰকাৰৰ ভূত হওক বাবাৰ ওচৰত টিকিব নোৱাৰে। আকৰম বকৰম টিকৰম তুকৰম চুকৰম এইছা, তোমাৰ গৰু ঠিক হৈ গল। এতিয়া কেনেদৰে হাঁহিছে চাইছা? আৰে মইতো হাঁহাৰ কাৰণেতো গৰুটোক লৈ আহিছো, হাঁহটো ইয়াৰ বন্ধ কৰিব লাগে। নহয় বাবা, ই আগতে অলপ বেছি কৰি হাঁহিছিল, এতিয়া এইটো বেলেগ হাঁহিটো অলপ হৈছে। তাৰ মানে আপুনি নোৱাৰিব? বাবা ক'ত নোৱাৰিলো, এইটো ঠিক কৰি দিলো। এতিয়া 500 টকা এটা দিয়া মোক। এয়া লোৱা। ধন্যবাদ বাবা। তেনেহলে তহঁতে যাবা হা, মই আৰু ভিতৰত কম, গাটো ভাল নহয় না। কাম একো নহল, পইচা কেইটাই গল। মই বোধেৰে ইয়াৰ ভূতে লম্বাটো নহয়, ইয়াক আমি বেলেগ ব্যৱস্থা এটা কৰিব লাগিব। কি ব্যৱস্থা কৰো কচোন এতিয়া? ইয়াক আমি মাষ্টৰ খুৰাৰ ওচৰত লৈ যাওঁ বল। ঠিক আছে, তাকো কৰি চাওঁ।
মাষ্টৰ খুৰা, মাষ্টৰ খুৰা, ঘৰত আছেনে? আৰে গোটেই বন্ধু কেইজন একেলগে, তহঁতৰ আকৌ কি হ'ল? আৰে খুৰা আৰু নকব, বহুত ডাঙৰ এটা সমস্যা লৈ আপোনাৰ ওচৰত আহিলো। কি এনেকুৱা ডাঙৰ সমস্যা হ'ল কোৱাচোন, পাৰ্য মানে মই সমাধান কৰিবলৈ চেষ্টা কৰিম। সমস্যা মানে এই গৰুজনীক লৈ। গৰুজনী আকৌ কি কৰিলে? খুৰা, মই 2 দিনমান আগতে গৰুজনীক কুৰবানীৰ কাৰণে কিনিছিলোঁ। পিছে প্ৰথম 2 দিন ই একো খোৱাই নাছিল, কিন্তু যোৱাকালিৰ পৰা কিবা মূৰ দুৱাই দুৱাই হাঁহিছে আৰু নাচিছে। হাঁহিছে? খুৰা হয়, আমিও চাই তাকে আচৰিত হৈছোঁ। বোলে গৰুৱে হাঁহিছে, মই কোনোদিনে দেখাই নাই, এইবাৰহে প্ৰথম চালোঁ। খুৰা হয়। আহিছা যাতে সমাধান এটাতো দিবই লাগিব। আচ্ছা কোৱাচোন, গৰুজনীক তুমি ক'ত ৰখা? ৰাতি হ'লে গোহালিতে ৰাখো। গোহালিৰ পৰা তোমাৰ টিভি চোৱা ৰুমটো কিমান দূৰত? কাষতে, প্ৰায় ওচৰা ওচৰি। তোমালোকে বাতৰি চোৱা? চাওঁ, আমাৰ ঘৰতো চাই। তাতেতো লুকাই আছে গৰুৰ হাঁহিৰ কথাখিনি। তহঁতে চাগে ভাবিছা খুৰাই টিভিৰ লগত গৰুৰ কানেকশ্যনৰ কথা কৈছে, এইটো আৰু কেনেকুৱা কথা, হয় না? হয় খুৰা। গাই গৰুটো কেটেল লাইনৰ অধীনত পৰে, বুজিছে না? আৰু আমাৰ মামাই কেটেল লাইনখন পঢ়ি চাব কৈছে, হয়নে? খুৰা হয়, এইটোতো ময়ো শুনিছোঁ, মোবাইলতো চাইছোঁ। আৰু যোৱাকালি আমাৰ এই কদৰুদ্দিন চাহাবও কৈছে, বোলে এইবাৰ গৰু কুৰবানী দিব নালাগে, বেলেগ কিবা জানোৱাৰ হালাল জানোৱাৰ দিলি হ'ব। খুৰা হয়, কথাটোতো সঁচাই। এই কাৰণে ই কথাখিনি গম পাই মনৰ ফূৰ্তিত হাঁহিছে আৰু নাচিছে। ই বুজি পাইছে যে ইয়াক আৰু এইবাৰ কুৰবানী দিয়া নহ'ব। ইয়াতেহে লুকাই আছে ইয়াৰ হাঁহিৰ ৰহস্য। এতিয়া আৰু ইয়াক কুৰবানী দিয়া নহ'ব, ঘৰৰ ছাগলীজনীকে দিওঁ। বন্ধু, এইবাৰ যে আকৌ ছাগলীজনীয়ে কান্দিব। ছাগলীৰ কান্দনিৰ ৰহস্য জানিবলৈ আকৌ খুৰাৰ ওচৰত আহিব লাগে।